হ্যাপি দেৱালী অল ফ্ৰেণ্ডছ এণ্ড দাদাৰ চেনেলটো মানে অলপ লাইক কমেণ্ট শ্বেয়াৰ সকলোৱে যাতে কৰি দিয়ে। কি বম হাইড্ৰজেন এই উৰি যাম মৰিলো ৰা কি বম ফুটাইছ তই এইবিলাক। নমস্কাৰ বান্ধৱ কৃষ্ণ। তো বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাই আৰু লগতে আজি হ'ল দেৱালী আৰু লগতে কালী পূজা যোৱাকালি গ'ল। যোৱাকালি ভিডিঅ' বনোৱা নাই, সময় নোহোৱাত মানে ভিডিঅ' বনাব পৰা নাই। গতিকে বেয়া নাপাব, আজি দেৱালীৰ ভিডিঅ' দেখাম আমাৰ দেৱালীত তেজপুৰ। আৰু কালী পূজাও বৰ্তমান চলি আছে আমাৰ ইয়াত তেজপুৰত, বহুত জেগাত কালী পূজা হয়। গতিকে কালী পূজা দেখাম আপোনালোকক। আৰু কালী পূজাৰ ভিডিঅ'ৰ পাছত আৰু আমাৰ যদি কিবা কিবি ফূৰ্তি চূৰ্তি কৰোঁ সেইখিনিকো দেখাম দেৱালীৰ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, আজি ভাল পাব। আৰু সঁচাই যদি বেয়া পাই আছিলে চৰি, মানে ভিডিঅ' দিব পৰা নাই ইমান দিনৰ পৰা, আজি বহুত দিনৰ মূৰত ভিডিঅ' দি আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে। বৰ্তমান এতিয়া আমি আহি পাৰিলোঁহি তিনিআলি, এটা নতুন পাৰাৰ ওচৰতে, তিনিআলিটো যোনটো BK নাৰ্ছিং হোমৰ ওচৰতে। গতিকে আমি তালৈ পালোঁহি। এতিয়া তাৰ পূজাখন আপোনালোকক দেখাই, প্ৰথম পূজা বৰ্তমান দেখাবলৈ চেষ্টা কৰিছোঁ। এখন দেখিবলৈ পাইছে, সুন্দৰকৈ পাতিছে, মই দেখাই আছোঁ বোলক আপোনালোকৰ ওচৰৰ পৰা। দেখিবলৈ পাইছে মা কালী মাৰ লগতো চেলফি লৈ আছে বৰ্তমান, দেখিবলৈ পাইছে। বৰ্তমান আমি মৰাভৰলীলৈ গৈ আছোঁ, আমাৰ মৰাভৰলী মেইন পূজাখনলৈ। আৰু মানে বাকী পূজাবিলাকো দেখাম, তেজপুৰত বহুত পূজা হয় কালী পূজা। গতিকে আমি এতিয়া বৰ্তমান মৰাভৰলী গৈ আছোঁ। এতিয়া এখন দেখালোঁ আমাৰ তিনিআলি, নতুন পৰা তিনিআলিটো। গতিকে আপোনাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু কি দেখাব পাৰোঁ চাওঁ। তেজপুৰৰ বহুতো পূজা হয়, গতিকে চাই থাকক। আৰু বাকী পাছততো ধামাকা আছে, গতিকে চাই আপোনালোকক দেখালোঁ তেজপুৰ নতুন পাৰাৰ কালী পূজা। সুন্দৰকৈ তেখেতসকলে পাতিছে। এইটো স্থাপিত মন্দিৰ হয় আচলতে, তো মন্দিৰতে তেখেতসকলে পূজা কৰে, গোটেই নতুন পাৰাৰ মানুহখিনিয়ে। গতিকে বৰ ভাল লাগিছে আহি ইয়াত, আপোনালোকক দেখাইছোঁ। আৰু এতিয়া বৰ্তমান আৰু বেলেগ এটুকুৰ ঠাইত লৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, ভাল। তো এতিয়া আপোনালোকক লৈ আহিছোঁ তেজপুৰ এক্সপ্ৰেছ লাইনত কালীমা পূজালৈ। ইয়াতো বহুত পুৰণি মন্দিৰ হয় এইখনো, তেখেতসকলে বৰ ধুনীয়াকৈ পাতিছে। আপোনালোক দেখাই আছোঁ তেজপুৰ এক্সপ্ৰেছ লাইনৰ কালীমা পূজা এখন দেখাই আছোঁ আপোনালোকক ভিডিঅ'টো। চাওক ভিৰ, চাওক ইয়াতো বহুত ভিৰ হয় কালী পূজাটো তেজপুৰ। বেলেগ পূজালৈ আহিছোঁ আমাৰ এক্সপ্ৰেছ লাইনতে, আপোনাক দেখাই আছোঁ। এয়া সুন্দৰকৈ কৰিছে তেখেতসকলেও, চব দেখাই আছোঁ আপোনাৰ ভিতৰলৈ গৈ আছোঁ। তো ফাইনেলি আমি আহি পাই গ'লোহি আমাৰ মা মন্দিৰ মৰাভৰলীৰ, যোনখন কালীমা মন্দিৰ আছে। তো বৰ্তমান আহোঁতে তলা মৰা আছিলে, দাদা এজনে তলাটো খুলি দিছে বৰ্তমান, সেইবাবে সোমাব পাৰিছোঁ। বেয়া লাগিছিলে, ইমান দূৰৰ পৰা আহিছোঁ, সোমাব পৰা নাছিলোঁ। আৰু অৱশ্যে আজিৰ পৰা চোনচান কোনো নাই সেই জেগাখনত, কাৰণ যোৱাকালি বহুত ভিৰ হয়। আৰু মই যোৱাকালি অহা নাছিলোঁ কাৰণ বহুত ভিৰ হয় কাৰণে আহিব পৰা নাছিলোঁ, আৰু কামৰ কাৰণেও আহিব পৰা নাছিলোঁ। আজি সুৰজ আৰু মই আহিছোঁ। সুৰজটো লুকাই আছোঁ তই, তো সুৰজ আৰু মই আছোঁ। তো সুৰজটো কেনেকুৱা লাগিছে? আমি এতিয়া বৰ্তমান আহিলোঁ, কোনো মানুহ দুনো নাই দেখাত। নাই বিশেষ মানে কি, মই প্ৰথমবাৰ আহিছোঁ, তথাপিও মানে পূজা নাপালোঁ আৰু পূজা নাপালোঁ ন, তথাপিও বেয়া লগা নাই। আপোনালোকে এতিয়া মই মা মন্দিৰটো দৰ্শন কৰাই আছোঁ। মা মন্দিৰটো এইফালে আছে, মা মন্দিৰটো ইয়াতে কালি বহুত ধুনীয়া পূজা হৈছিলে। আৰু এইফালে শ্মশানখন আছে, আমাৰ মৰাভৰলী শ্মশান বুলি ক'লে সকলোৱে জানে। তো এয়া দেখিবলৈ পাইছে তেজপুৰ মৰাভৰলী কালীমা মন্দিৰৰ মন্দিৰটো, কালীমা মন্দিৰটো এইটোৱে। তো আপোনালোকে দেখিবলৈ পাইছে, কিন্তু এতিয়া বৰ্তমান ভিতৰলৈ সোমাব নোৱাৰিম। আৰু বৰ্তমান আপোনালোকক দেখাইছোঁ এই পৰিস্থিতি, চোনচান কোনো নাই। যোৱাকালি আহিব লাগিছিলে, কিন্তু সময়ৰ কাৰণে আহিব নোৱাৰিলোঁ। গতিকে তো আপোনালোকে বৰ্তমান তেজপুৰ
মৰাভৰলীৰ কালী পূজাৰ যোনখন মণ্ডপ কালী মন্দিৰ তো আপোনালোক দেখালোঁ এয়া আৰু বৰ্তমান এতিয়া আমি ওলাই যাম আৰু তেজপুৰ আৰু কি জেগাত দেখাব পাৰোঁ আৰু ৰাতি কি কৰোঁ ফূৰ্তি তাক দেখাম আপোনালোকক গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আমি এতিয়া বৰ্তমান গৈ আছোঁ ওলাই তো ভিডিঅ'টো চাই থাকক শেষলৈকে আপোনালোকে আমাৰ গাঁৱৰ জেগা ল'ৰা দেখিবলৈ পাইছে ডান্স কৰি আছে আমি মন্টু মানি সুন্দর সুন্দর গান বলতে জানি বৰ্তমান আমি তেজপুৰৰ সকলো জেগা প্ৰায় ঘূৰি আহিলোঁ মানে য'ত য'ত ভাল হৈছে সেইখিনিকে দেখালোঁ বৰ্তমান আপোনালোকক আৰু বৰ্তমান আমাৰ ইয়াতো পূজা হৈছে দেখাইছোঁ আপোনালোকক গম পাইছে আৰু ঘূৰি মেলি অহাৰ পিছত আমি জয়ক লগ পালোঁ মোৰ বন্ধু তো তাক লগ পাই খুব ভাল লাগিলে কাৰণ ই বহুত বছৰ নাছিলে আমাৰ তেজপুৰত আৰু লগতে অসমত বাহিৰত কাম কৰি আছিলে গতিকে বহুত দিনৰ মূৰত আহি লকডাউনৰ পৰা সি ইয়াতে আছে আকৌ যাব চাগে বাহিৰলৈ লগ পাই ভাল লাগিলে সেইকাৰণে তাক সুধোঁ দেৱালী কেনেকুৱা গৈ আছে জয়টোৰ দেৱালী একেবাৰে ভালে কুশলে মানে একদম পাৰ হৈ আছে আৰু হৈছে ন মোৰ দৰ্শকৰ কাৰণে কিবা এটা ক'বা নেকি হেপী দেৱালীৰ পৰা হেপী দেৱালী অল ফ্ৰেণ্ডছ এণ্ড দাদাৰ চেনেলটো মানে অলপ লাইক কমেণ্ট শ্বেয়াৰ সকলোৱে যাতে কৰি দিয়ে দেৱালী হিচাপত সকলোকে দেৱালী শুভেচ্ছা জনালোঁ আৰু যাতে মানে দাদাই যেনেকৈ মৰম চৰম পায় আৰু তেনেকৈ ৰাখিব আপোনালোকে আগুৱাই লৈ যাব ধন্যবাদ যোনখিনি কৈছে কৰি দিব ভাল লাগিছে আৰু বৰ্তমান এতিয়া আমি ঘৰলৈ যাম নজয় বাই বাই লগ পাই ভাল লাগিল বান্ধৱ কৃষ্ণ আমাৰ কিষাণে বম ফুটাব এতিয়া কিষাণ জল্দি কৰা এই আটাম বম ফুটাব ভয় নকৰে আমাৰ পোৱালীয়ে এই জল্দি ফাটা এই ভয় কৰিছে জল্দি এই ভয় কৰিছে নাই হোৱা জল্দি নাই হোৱা চেলা মৰিলো ধেত চেলা ফুটাব কিষাণ পৰি গ'ল আমাৰ কিষাণে বম ফুটাব লাল স্পৰ্টিং পিন্ধি পৰি মেলি কাপোৰ কানি লেতেৰা কিষাণ জলি বম ফুটা এইটো কি বম এই হাইড্ৰজেন এই উৰি যাম মৰিলো এইটো ফুচকা নেকি মৰিলো ৰাম কি বম ফুটাইছ তই এইবিলাক